অতি সোনকালে কাকো বিশ্বাস নকৰিব, কাৰণ বিশ্বাসৰ মৰ্যাদা সকলোৱে দিব নাজানে। যাক আপুনি হেৰুৱাবলৈ ভয় পাইছে, এদিন তেওঁৱে আপোনাক এৰি গুচি যাব। কাৰোবাক ভাল পালে মনৰ ভালপোৱা দিব, আৱেগৰ ভালপোৱা নিদিব। কাৰণ আৱেগৰ ভালপোৱা এদিন বিবেকৰ ওচৰত হাৰি যায় আৰু মনৰ ভালপোৱা চিৰদিনলৈকে ৰৈ যায়। মানুহে জীৱনত আটাইতকৈ ডাঙৰ ভুল তেতিয়াই কৰে, যেতিয়াই 2-3 দিনৰ চিনাকি মানুহবোৰক নিজৰ খুব আপোন কৰি লয়। কোনোবাই যদি হিংসা কৰে, কৰিবলৈ দিয়ক। মনত ৰাখিব, হিংসা সেইবিলাকেহে কৰে যিবিলাকৰ যোগ্যতা আপোনাতকৈ কম। পৃথিৱীৰ সকলোতকৈ দামী বস্তু হৈছে মাৰ শাসন আৰু দেউতাৰ মৰম। এই পৃথিৱীত সকলো বস্তুৰ অভাৱ পূৰণ কৰিব পৰা যায়, কিন্তু কেতিয়াবা কিছুমান মানুহৰ অভাৱ পৃথিৱীৰ সমস্ত মানুহৰ দ্বাৰাও পূৰণ কৰিব পৰা নাযায়, আৰু সেই মানুহটোৱে হৈছে ভালপোৱাৰ মানুহ। জীৱনত এনেকুৱা এজন মানুহ বাছি লওক, যিয়ে আপোনাক লৈ কেৱল গৰ্ব অনুভৱ নকৰে, আপোনাৰ কাৰণে জীৱনত যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ প্ৰস্তুত থাকে। ছোৱালী দুখীয়া হ'লে ল'ৰাবিলাকে তাইক বিয়া কৰে, কিন্তু ল'ৰা দুখীয়া বা নিজে প্ৰতিষ্ঠিত নহ'লে ছোৱালীবিলাকেও ৰাজি নহয়। এইটোৱেই হৈছে বৰ্তমানৰ বাস্তৱ। 3 ধৰণৰ মানুহৰ অহংকাৰ বেছি: বেছি শিক্ষিত হ'লে, বেছি সুন্দৰ হ'লে, হঠাৎ ধনী হ'লে। সুখী হোৱাৰ মূল মন্ত্ৰ: যাৰ লগত আপোনাৰ মনৰ মিল নাই, তাৰ লগত সম্পৰ্ক নকৰিব। য'ত আপোনাৰ গুৰুত্ব নাই, তালৈকে নাযাব। যদি ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত এটা লাইক দিব।